মাৰ্ঘেৰিটাত ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে উদযাপন কৰিলে পবিত্ৰ ধৰ্মীয় অনুষ্ঠান মহৰম। সমগ্ৰ বিশ্বৰ লগতে আজি তিনিচুকীয়া জিলা মাৰ্ঘেৰিটাতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে পবিত্ৰ ধৰ্মীয় অনুষ্ঠান মহৰম উদযাপন কৰে। কোভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ তথা স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশ পালন কৰি পথ পৰিভ্ৰমণ নকৰি মাৰ্ঘেৰিটা ঈদগাহ ময়দানত অনুষ্ঠিতভাৱে মহৰম কাৰ্যসূচী অনুষ্ঠিত কৰে। নিজৰ পৰম্পৰা ৰক্ষা কৰি লাঠিৰ লগতে উদ্যত তৰোৱালৰ প্ৰদৰ্শন দেখুওৱা হয়। মহৰম উপলক্ষে ঈদগাহ ময়দানৰ চাৰিওকাষে তাজিয়া উলিওৱা হয়। সন্ধ্যা সকলো লোক একত্ৰিত হৈ বিশ্ব শান্তিৰ লগতে কৰোনাৰ পৰা পৰিত্ৰাণ বিচাৰি সৰ্বশক্তিমান আল্লাহৰ ওচৰত দোৱা কৰা হয়। আজি সমগ্ৰ বিশ্বৰ লগতে অসমতো আমি মহৰমৰ দশমী যিটো আমি কওঁ আজি পালন কৰা হৈছে, কিন্তু অসম গভৰ্ণমেণ্টৰ গাইডলাইন মানি কোভিড প্ৰট'কল মানি আমি ইয়াত প্ৰচেছন নোলাওঁ। গতিকে আমি এই ঈদগাহ ময়দানতে গধূলি 6টা বজালৈকে খেল ধেমালি কৰি শেষ কৰিম। সমগ্ৰ অসমক মই এই মহৰম উপলক্ষে আশীৰ্বাদ দিছোঁ। মাৰ্ঘেৰিটাৰ পৰা জাহিদ আলীৰ ৰিপৰ্ট, আছাম গ্ৰীণ ভেলী নিউজ।